নমস্কাৰ, মই আইমণি ফুকনে মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শুকান মাছৰ বইল চাটনি বনাব লৈছোঁ। তাৰ বাবে কি লৈছোঁ চাওকচোন বাৰু। এয়া অলপমান শুকান মাছ লৈছোঁ, কেইটামান এয়া মই তিতা ভেকুৰী লৈ লৈছোঁ। এইটোৰ বেলেগ কিবা নাম আছে যদি আপোনালোকে জনাবচোন, আমি তিতা ভেকুৰী বুলিয়ে কওঁ। এটা পিঁয়াজ লৈছোঁ, এটা বিলাহী লৈছোঁ, কেইফুটামান নহৰু আৰু অলপমান জলকীয়া লৈ লৈছোঁ। এতিয়া এইখিনি গোটেইখিনি মই বইল কৰি ল'ম। কেৰাহী এখনত সেইবাবে পানী অলপ গৰম হ'বলৈ পাতি থৈছিলোঁ। ইয়াত এতিয়া এই ভেকুৰী তিতাকেইটা দি দিছোঁ। তিতা ভেকুৰী বুলি কৈছোঁহে হয়, কিন্তু এইটো খাবলৈ তিতা নহয় আকৌ দেই। শুকান মাছৰ লগত এনেদৰে বনালে এই ভেকুৰীটো খাবলৈ বৰ ভাল লাগে। ইয়াত এতিয়া বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া সকলোবিলাক একেলগে দি দিছোঁ আৰু শুকান মাছকেইজনীও দি দিছোঁ। জোখমতে নিমখ দি দিম। এই শুকান মাছকেইজনী মোৰ ঘৰত শুকোৱা হৈছিলে। ঘৰত শুকোৱা মাছেহে এইটো খাই বেছি ভাল লাগে। ভালদৰে এইখিনি উতলিবলৈ দিম। ভালদৰে উতলি পিনি এতিয়া এইখিনি শুকাই গৈছে। এতিয়া এইখিনি হৈ গ'ল। এইখিনি এতিয়া মই ইয়াৰ পৰা কাঢ়ি পিনি খুন্দনা এটাত ভালদৰে খুন্দি দিম। আপোনালোকে যিসকলে শুকান মাছ এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন, খাবলৈ বৰ ভাল পাব। আৰু যদি আপোনালোকে আজি মোৰ এই ভিডিঅ'টো ভাল লাগিলে, ৰেচিপিটো ভাল লাগিলে, তেনেহ'লে লাইক এটা কৰি দিব। মোৰ শুকান মাছৰ এয়া চাটনি ৰেডি হৈ গ'ল। তেনেহ'লে আজিলৈ বাই বাই।